নমস্কাৰ নিবি ব্লগছ চামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলটো মোৰ নহয়, মোৰ ৱাইফৰ হয়। আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো কৰিলোঁ। মোৰ ৱাইফে ক'লে একচুৱেলি যে ভিডিঅ'টো আজি তুমিয়ে বনোৱা, যিটো মেছেজ যাব মানুহৰ মাজলৈ সেইটো তোমাৰ ফালৰ পৰা যাওক। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে আপোনাৰ মোৰ ঘৰ জাগিৰোড হয়, জাগিৰোড সমষ্টিৰ ভকতগাঁও বুলি কয় আমাৰ অঞ্চলটো, মায়ং ব্লকৰ। ইয়াতে আপোনাৰ হৈছে কি, আজি কিছুদিন ধৰি যোৱা আপোনাৰ 1-1.5 মাহৰ পৰা সাংঘাতিকভাৱে আপোনাৰ চুৰি ঘটনা হৈ আছে। অন্য বস্তু নহয়, ঘৰৰ আপোনাৰ ঘোঁৰা যিখিনি আমি পোহনীয়া জন্তু, গৰু ছাগলী, সেইবোৰ চুৰি হৈ আছে। এতিয়া আমাৰ দৰে ধৰক মধ্যবিত্ত শ্ৰেণী বা খেতিয়ক শ্ৰেণীৰ মানুহখিনিৰ গৰু কি মূল্য সেইটো আমি বুজি পাওঁ, কাৰণ আমি খেতি কৰি খোৱা মানুহটো। সেই গাই গৰুজনীয়ে হওক বা সেই হালোৱা গৰুহালেই হওক, তাৰ ভেলুটো আমি জানো। আৰু সেইখিনি যেতিয়া আধা ৰাতি কোনোবা চোৰ আহি উৰাই লৈ যায়, তেতিয়া কেনেকুৱা লাগে ভালকৈ অনুভৱ কৰিব পাৰোঁ আমি। যোৱা 11 তাৰিখে মোৰ গুৱাহাটীৰ পৰা লৈ গ'ল এজনী বৰ ধুনীয়া চিঞৰি গৰু এজনী। 2 এদিনৰ ভিতৰতে তাই পোৱালি দিবলগীয়া আছিলে। সেই গৰুজনী আনিছিলোঁ আমি তেজপুৰ, মিছন চাৰিআলি তেজপুৰৰ পৰা লৈ অনা হৈছিলে। গাড়ী ভাড়া কৰি অলপমান হাই কোৱালিটি গৰু আছিল আৰু তাই প্ৰডাকশ্যনটো ভাল আছিলে। তাইকে উঠাই লৈ গুচি গ'ল। এতিয়া কথা হ'ল, আমাৰ যি অঞ্চলৰ মানুহখিনি সজাগতা বোলা বস্তুটো একেবাৰে নাইকিয়া হৈ গৈছে। আগতে যিয়ে নহওক VDP পাৰ্টি আছিলে, কিন্তু আজিকালি সেইবোৰ একোৱেই নাই। চবেই খালি নিজৰ গোহালিটো ছেভ হৈ থকাটো বিচাৰিছে। চবেই নিজৰ গোহালিটো চায়, নিজৰ গোহালিটো আগৰে তেনেকৈ থাকে। গাঁওখন যে ছেভ হ'ব লাগে, গাঁওখন যে সুৰক্ষিত কৰিব লাগে, সেই বস্তুটো কাৰোৱে নাই। বাৰু যি কি নহওক, আপোনাৰ 11 তাৰিখেতো মোৰজনী লৈ গ'লেই। তাৰ 2 দিনৰ পিছত গম পালোঁ গাঁৱৰ সিটো মূৰত, গাঁওখনৰ একেবাৰে মূৰত হয়, এজন বৰ দুখীয়া মানুহ, তাৰ বৰ ডাঙৰ গৰু এহাল আছিলে, হালোৱা গৰু। বেচেৰা সি অন্য একো নকৰে, খালি সি খেতি কৰে, তাৰ অন্য উপায় একো নাই। তো সেই মানুহজনৰ গৰুহাল ৰাতি উঠাই লৈ গুচি গ'ল। ৰাতিপুৱা সেই মানুহজন দেখিছোঁ মূৰত পানী ঢালিবলগীয়া অৱস্থা। মানুহজনে এটা কথা কৈ কান্দি আছে যে মই এতিয়া কি কৰি চলিম, কেনেকৈ খাম, মই খেতি কেনেকৈ কৰিম, মোৰ হাতততো ইমান টকা পইচাও নাই যে মই ট্ৰেক্টৰ আনি কোনোবা পইচা দি হাল বোৱাম, খেতি কৰিম। মই ইমানখিনিৰ মানুহো নহয়। তো মই কেনেকৈ চলিম, কি কৰি খোৱাম, মোৰ পৰিয়াল পোহপাল কেনেকৈ দিম। বৰ বেয়া লাগিল শুনি পিনে সেইদিনাখন। মোৰটোতো হৈ গ'লে বাৰু, মোৰটো নিয়াটো মই একো মনৰ বেজাৰটো মনতে ৰাখি থৈছোঁ। কিন্তু 10জন মানুহ গোটাই যিটো কৰিব বিচাৰিছিলোঁ মই, এটা VDP পাৰ্টি যিটো মই ভাবিছিলোঁ যে কৰিব পাৰিম গাঁওখনৰ সুৰক্ষাৰ স্বাৰ্থত, সেইটো মই কৰিব নোৱাৰিলোঁ। এটা চেক পইণ্টো আছে, চেক পইণ্টত কি মানে ৰাতি চেকিং হয় নাজানো, সেই বিষয়ে বহুত বেছি ক'ব নাযাওঁ, নহ'লে মই বিপদত পৰিম। উঠিছিলে, উঠি পিনে গাড়ীখন যোৱাৰ পিছতহে তেখেতে মানে গম পাইছে এখন কিবা এটা বেয়া কাম কৰি পিনে গৈছে এই গাড়ীখন। তেওঁলোকে আহে কি চোৰবিলাক VIP গাড়ীত আহে, তেওঁলোকে কোনো মালগাড়ী লৈ নানে। ভিতৰৰ যিটো নেকি চাকা ছাইডটো খুব সম্ভৱ চুইফ্ট ডিজায়াৰ হ'ব, দীঘলীয়া গাড়ী, কোৱা খুৰাজনে। ভিতৰৰ ছিটটো সম্পূৰ্ণ খোলা, ড্ৰাইভিং ছিটটো আছে। সেই খালী জেগাখিনিতে গৰুবিলাক ঠেচি সোমোৱাই লৈ গৈছে। আঁতৰৰ পৰা দেখিলে, ওচৰত গৈ আপোনাৰ নাম্বাৰ প্লেট নাই, নাম্বাৰ প্লেটবিহীন গাড়ী হয়, তেনেকুৱা গাড়ীত উঠাই লৈ গৈছে। তো তেনেকুৱা গাড়ী, ইমান VIP গাড়ী হ'লেও অলপমান সন্দেহ কৰিবলৈ টান হয় চবৰে। সেইকাৰণে হয়তো সাৰি যায় চাগে চেক পইণ্টৰ পৰা, কাৰণ প্ৰাইভেট গাড়ীটো বৰ বেছি চেকিংটো তেনেকৈ নহয়। বাৰু যিয়ে নহওক, ৰাইজসকলক এটাই কওঁ
আপোনালোকে নিজে সজাগ হওক এতিয়া। আৰু গাঁৱত যিবোৰ মানে অচিনাকি কিছুমান গৰু বেপাৰী আজিকালি সোমাবলৈ ধৰিছে, সেই গৰু বেপাৰীবিলাক সোমোৱাটো বন্ধ কৰক। প্ৰত্যেক দিনাই নহয় কোনোবা বেপাৰী আহি গাঁৱত সোমোৱা দেখা পাওঁ। অচিনাকি বেপাৰী, ক'ৰ মানুহ কি কথা নাজানো, আহি কিছুমান এনেই নলয়, একো নকৰে, এনেই আহি আগৰম বৰগৰম দাম দৰ মাৰি থ'ব, এইটো গৰু আপুনি বেচিব নেকি, অমুক কৰিব নেকি। তেনেকুৱা মানুহ সোমাবই নিদিব। তেনেকুৱা মানুহ সোমালে আঁতৰৰ পৰাই পাৰিলে খেদকহে, ঘৰৰ মহলৰ বাহিৰৰ পৰাই খেদক। আপুনি কেতিয়াও আপোনাৰ গোহালিটো দেখাই নিদিব। মেইন কালপ্ৰিট সেইবোৰ মানুহে। বহুত বিশেষ একো নকওঁ, মনটো মানে খুবেই বেয়া। সেই খাটি খোৱা মানুহখিনিয়ে কি কৰিব, যিখিনি মানুহ নেকি বলদ হালৰ, নিজৰ হালোৱা গৰুহালে মেইন জীৱিকা, মেইন সম্পত্তি বুলি ক'লে সেই কোনোবাই গাখীৰ আধা লিটাৰ হওক বা গাখীৰ এপোৱাই হওক বিক্ৰী কৰি চলি আছে, কোনোবাই হালখন মাৰি চলি আছে। চোৰবিলাক মানে মানৱতা বোলা বস্তু সিহঁতৰ নাথাকে নেকি বাৰু? যে কিবা গোহালিটো যদি উদং কৰি লৈ যায়, সেই মানুহঘৰ কেনেকৈ চলিব, কি হ'ব? বহুত বিশেষ একো নকওঁ, ৰাইজ সজাগ হ'বলৈ হ'ল। হয় সজাগ হওক, নহ'লে এনেকৈ চুৰ হৈ থাকিবলৈ দিয়ক। আজি মোৰ নিছে, কালি যেতিয়া আপোনাৰ নিজৰটো লৈ যাব, তেতিয়া আপুনি ফিল কৰিব কেনেকুৱা লাগে।